खुलुमबाय नोंथाङा नायगासिनो दङ बड'लेण्ड खौरां दिनै बड'लेण्ड खौरांनि स्टुडिअ आं रामेन बर' बाक्सा बरमायाव गोजौ फरायसालिफोरनि टेट उथ्रिसारनाय सा 420 बिनायसाफोरनो साख्रियाव थिसनथाइ बिलाइ रानदों दिनै 13 आगस्ट खालाराव बेखौ बाक्सा बरमायाव थानाय बरमा कलेजाव बे हाबाफारिखौ मावफुंनाय जायो बे एपइन्टमेन्ट लेटार राननाय हाबाफारियाव नुजाथियो बिटिसिनि आबादारि बिफाननि इएम घनश्याम दास फिसारि बिफाननि इएम राकेश बर' बिथांमोनजों लोगोसे बिटिसिनि सोलोंथाइ दिथागिरि अमरज्योति बर्मन बाक्सा जिल्ला फरायसालिफोरनि नायगिरिगिरि भूपेन देउरि आरो बरमा कलेजनि गोरायुं डक्टर टिकेन चन्द्र दास बिथांमोन बे बुब्लियावनो बिटिआरनि सोलोंथाइ बिफाननि दिथागिरि मुस्रि अमरज्योति बर्मन बिथाङा खायसे खोथाफोरखौ मिथिनो होदों 1420 আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ তাৰে ভিতৰত আমাৰ বৰ্তমান আমি 851 জন আমি কেণ্ডিডেট আমি সিলেকশ্যন কৰিব পাৰিছোঁ আৰু আমাৰ ভেকেন্সি কিছুমান আছে কিন্তু আমাৰ বিশেষকৈ বড়ো মিডিয়ামত আমাৰ ভেকেন্সি আছে কিন্তু বড়ো মিডিয়ামত আমাৰ কেণ্ডিডেট নথকাৰ কাৰণে আমি সদ্যহতে সেইখিনি ভেকেন্সি ফিল আপ কৰিব পৰা নাই আমি কোকৰাঝাৰ চিৰাং আৰু কোকৰাঝাৰত যোৱাকালি আমি 240 জনৰ আমি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলোঁ আজি আমি চিৰাঙলৈ আহিছোঁ চিৰাঙত আমাৰ ইয়াতে 400 বাক্সালৈ আহিছোঁ ক্ষমা কৰিব আমি ইয়াত আমাৰ 420 গৰাকী আমাৰ প্ৰাৰ্থী আছে আৰু অহাকালি আমি ওদালগুৰিত যাম ওদালগুৰিত 196 জন প্ৰাৰ্থী আছে আমি এই গোটেই সিস্টেমটোতে আমি কেনেধৰণে কৰিছোঁ যে আমি যিখন মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্ট মতে আৰু সাবজেক্ট ওয়াইজ আমাৰ যিবোৰ স্কুলত ভেকেন্সি আছে আমি কেণ্ডিডেটসকলৰ জ্ঞাতাৰ্থে ধুনীয়াকৈ বাহিৰত আমি ওলোমাই দিছোঁ আৰু কেণ্ডিডেটৰ মেৰিট পজিশ্যন ওয়াইজ তেওঁ মেৰিট লিষ্ট ওয়াইজ তেওঁ আহি নিজে তেওঁৰ নিজৰ স্বইচ্ছাই তেওঁ যিখন স্কুলত তেওঁ যাব বিচাৰে তেওঁ নিজে সেইখন বাছনি কৰি ল'ব পাৰিব এই প্ৰক্ৰিয়াটো আমি আমাৰ বিটিচিত আমি পোনপ্ৰথমবাৰৰ বাবে আমি এইটো কৰিবলৈ ওলাইছোঁ আৰু যোৱাকালি আমি কোকৰাঝাৰ আৰু চিৰাঙৰ কাৰণে যিখিনি কৰিলোঁ তাত আমাৰ খুব সুচাৰুৰূপে হৈ গৈছে গতিকে মই আশা কৰিছোঁ যে আজিও ইয়াতে আমি সুচাৰুৰূপে কৰিব পাৰিম আৰু যদি আমি এই প্ৰক্ৰিয়াৰে যদি কৰিব পাৰোঁ পৰৱৰ্তী সময়ত আমাৰ শিক্ষা বিভাগৰ এলপি স্কুলৰ আৰু এমই স্কুলৰো শিক্ষকৰ পদৰ কাৰণে আমি প্ৰক্ৰিয়া হাতত লৈছোঁ সেইটো আমি একে পদ্ধতিতে আমি কৰিব পাৰিম বুলি ভাবিছোঁ যিখন প্ৰভিজনেল লিষ্ট আৰু যিখন ফাইনেল লিষ্ট তাৰমানে এনেকুৱা ধৰণৰ হৈছে যে আমি যিখন প্ৰভিজনেল লিষ্ট বনাইছিলোঁ প্ৰভিজনেল লিষ্টখন বনাওঁতে আমি কেণ্ডিডেটৰ মাৰ্কশ্বিট তেওঁলোকে আমাক যিবোৰ কাগজ পত্ৰ তেওঁলোকে অনলাইন বা অফলাইন যিটো ডকুমেণ্টছ তেওঁলোকে আমাক দিছিলে সেইখিনি আমি টেবুলেশ্যন কৰিছিলোঁ টেবুলেশ্যন কৰোঁতে কেতিয়াবা হয়তো আপোনাৰ ক্লাৰিকেল মিষ্টেক বা কেলকুলেশ্যনত কেতিয়াবা ভুল হ'ব পাৰে সেইকাৰণে আপোনাৰ মাৰ্কছৰ এটা ডিফাৰেঞ্চ অহা বুলি আমি ভাবিছোঁ আপোনালোক ক'ব খোজে যে আপোনালোকৰ ভুল হৈছিলে প্ৰভিজনেল লিষ্টত ভুল হৈছে ক্লাৰিকেল মিষ্টেকটো হ'ব পাৰে হিউমেন এৰৰ হ'ব পাৰে কাৰণ আমাৰ 2000তকৈ বেছি আমি এপ্লিকেশ্যন আমি শ্বৰ্টিং কৰিছিলোঁ গতিকে আপোনাৰ তাৰ মাজত দুই এটা বিসংগতি নথকাটো একো ডাঙৰ হেৰি নহয় ইয়াৰ পৰা এইটো অভিযোগ উঠিছে যে ইয়াত কিবা নিশ্চয় খেলিমেলি আছে নাই তেনেকুৱা ধৰণৰ কোনো হেৰি হোৱা নাই এইটো আমি আমাৰ শিক্ষা বিভাগৰ আমাৰ যিসকল বিষয়া আছে তেখেতসকলৰ তত্ত্বাৱধানতে গোটেইখিনি কৰা হৈছে আৰু আমাৰ গোটেই প্ৰক্ৰিয়াটোত আমাৰ ইএম সকলো তেখেতসকলেও আমাক মাজে মাজে শিক্ষা বিভাগক তেওঁলোকেও হেৰি কৰি আছে যে আপোনালোকে কেনেধৰণে কৰিছে কি কৰিছে আৰু গোটেই ছিষ্টেমটো অ'পেনলি কৰা হৈছিলে কোকৰাঝাৰত আমাৰ যিখন ফিল্ড আছে সেই ফিল্ডত আমি অ'পেনলি চবৰে সন্মুখত হেৰি কৰা হৈছিল ইয়াত কোনো ধৰণৰ একো তেনেকুৱা ধৰণৰ হেৰি উঠিব নালাগে অভিযোগ উঠিছে যে আচলতে ক্ৰীড়াত যিসকলে মেৰিট লিষ্ট পাব লগা আছিল তেনেকুৱা প্ৰাৰ্থী বঞ্চিত হ'ল নেকি বুলি তেনেকুৱা যদি কোনোবা প্ৰাৰ্থীৰ যদি কিবা অভিযোগ আছে তেতিয়াহ'লে মই অনুৰোধ কৰিম যে তেওঁলোকে আমাৰ ডাইৰেক্টৰৰ অফিচত আহি তেওঁলোকে কি তেওঁলোকৰ অভিযোগ আছে সেইটো আমাৰ ওচৰত দাঙি ধৰিলে আমি নিশ্চয় চাব সেইটো অভিযোগটো ৰিজাৰ্ভেশ্যন আছে সেইটো কৰা হৈছে বিকলাংগসকলৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ যিটো ষ্টেণ্ডিং পলিচি যিটো আছিলে সেই হেৰিটোৰ ওপৰত আমাৰ এডভাৰটাইজমেণ্টটো যেতিয়া আমি কৰিছিলোঁ তেতিয়া আমাৰ সেই প্ৰভিজনটো আমি তাতে দিছিলোঁ কিন্তু কিমানজন প্ৰাৰ্থী এতিয়ালৈকে আহিছে সেইটো আমি এতিয়ালৈকে এইটো উলিয়াব পৰা নাই আৰু যিহেতু আমাৰ পোষ্ট যথেষ্টখিনি হাতত এতিয়াও থাকি গৈছে আপুনি কৈছে যে লিষ্টটো উলিয়াব পৰা নাই বিকলাংগসকলৰ লিষ্ট উলিয়াব পৰা নাই কিন্তু প্ৰভিজনেল লিষ্টত কিন্তু সেই বিকলাংগৰ নামো আহিছে নহয় মোৰ হাতত লিষ্টটো হোৱা নাই এই মুহূৰ্তত মোৰ হাতত নাই সেই লিষ্টখন মানে যিটো আপুনি কৈছে যে বিকলাংগসকলৰ হেৰিটো তেওঁলোকৰ যদি আহিছেও লিষ্টৰ ভিতৰত যদি আছেও মই এই মুহূৰ্তত আপোনাক ক'ব নোৱাৰিম কাৰণ লিষ্টখন মোৰ হাতত বৰ্তমান নাই
ছাৰ আৰু যিহেতু সিহঁতে আপোনালোকৰ বিজেপিৰ ফালৰ পৰা টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বিজ্ঞাপন দিছিল হয় সেইটো ইতিমধ্যে আজি গম পাইছোঁ যে উচ্চ ন্যায়ালয়ে তাক স্থগিতাদেশ জাৰি কৰিছে কি কৰিব সেইটো আমি যোৱাকালি আমিও শুনিছোঁ তাৰমানে যিটো আমাৰ চি টেট যিসকল প্ৰাৰ্থী আছে চি টেট প্ৰাৰ্থীসকলে দাবী জনাইছিলে যে তেখেতসকলকো এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰাৰ সুবিধা দিব লাগে কিন্তু যিহেতু টেটৰ গোটেই কামখিনিয়ে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা হয় আৰু আসাম গভৰ্ণমেণ্টৰ যিখন চেণ্ট্ৰেল যিখন কমিটি আছে সেই কমিটিখনে এতিয়ালৈকে ডিচিশ্যন লোৱা নাই যে তেওঁলোকে চি টেটৰ কেণ্ডিডেটক এলাউ কৰিব নে নকৰে গতিকে যিহেতু আসাম গভৰ্ণমেণ্টে কোনো ডিচিশ্যন লোৱা নাই গতিকে আমিও ডিচিশ্যন লোৱা নাছিলোঁ কিন্তু আমি শুনিবলৈ পাইছোঁ যে আমাৰ বিজ্ঞাপনত যিহেতু চি টেটৰ প্ৰাৰ্থীৰ কাৰণে কোনো ব্যৱস্থা নাছিলে গতিকে তেখেতসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বুলি শুনিব পাৰিছোঁ আৰু আমি ন্যায়ালয়ৰ পৰা যি ধৰণে নিৰ্দেশনা পাওঁ আমি সেই নিৰ্দেশনা মতে আগবাঢ়ি যাম